নমস্কাৰ বন্ধুবান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল টুডে অসমলৈ স্বাগতম জনাইছোঁ। মোৰ বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোক সকলোৰে খবৰ ভাল। বন্ধুবান্ধৱীসকল, আজি মই এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ ইংৰাজী বিষয়ৰ ৰেপিড এটাৰ দি মিড নাইট ভিজিটৰ লেচনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি, যিখিনি কুৱেশ্যন আপোনালোকৰ 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অহাটো 100% চিয়'ৰ। গতিকে আপোনালোক সকলোকে এটাই অনুৰোধ কৰিছোঁ, ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। মৰম বন্ধুসকল, মই অলৰেডি বহুতখিনি ভিডিঅ' আপলোড কৰিছোঁ, যিখিনি আপোনালোকৰ SLC এক্সামত কমন অহাৰ চান্স 100% আছে। চ' মৰম বন্ধুসকল, আপোনালোক সকলোকে এটাই অনুৰোধ কৰিছোঁ, যদি আপোনালোকে সেই ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব বুলি। বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো এটা লাইক কৰা তেনেহ'লে এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ' এটা লাইক কৰা। আপোনালোকৰ বহুত কষ্টৰ ভিডিঅ' বনাওঁ, গতিকে এটা লাইক কৰা, আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰা চেনেল ছাবস্ক্ৰাইব কৰি ওচৰতে আনোচন বেলটো ক্লিক কৰি ওপৰৰ অল বটনটো ক্লিক কৰক। তেনেহ'লে আহকচোন আজি আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। অনুৰোধ কৰিম যে আপোনালোকে SLC এক্সাম দিয়াৰ আগত অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিয়াৰ আগত এই কুৱেশ্যনখিনি আনচাৰ লিখি লৈ মুখস্থ কৰিব বুলি, কিয়নো আপোনালোকে 2022 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ইয়াৰ পৰাই কমন কুৱেশ্যন পৰিব মিড নাইট ভিজিটৰ লেচনটো। চ' আশা ৰাখিছোঁ আপোনালোক সকলোৱে এই কুৱেশ্যনখিনি মুখস্থ কৰিব বুলি। আৰু যিসকলে বৰ্তমানলৈকে ভিডিঅ'টো লাইক নকৰে তেওঁলোক সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকৰ বহুত কষ্টৰ ভিডিঅ' বনাওঁ, গতিকে এটা লাইক কৰা, আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা চেনেলটি ছাবস্ক্ৰাইব কৰা। সকলোৱে মেট্ৰিক পৰীক্ষা ভাল হওক, তাৰ শুভকামনাৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ, জয় অসম। পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায়, য'ত বেলি ডুবা লগে লগে দবা কোবাই, পিঠা পোনা পাণ তামোল নে গামোচা শৰাই দিবা, মৰম যিমান পাবা সিমান ঘূৰা।